Hey guys, welcome back to my YouTube channel. আপোনালোক সকলোলৈ খ্ৰীষ্টিয়ান আইছো ব্লগলৈ স্বাগতম জনাইছো। আজি ৰাতিপুৱাই ভাবিছো মই এটা ব্লগ ষ্টাৰ্ট দিও। আজি অলপ ফুৰিব যাম বুলি ভাবিছো, মানে কি হয়তো হেতু গম নাপাইছো আৰু। সো ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট দি দিছো, কি হয় আপোনালোকে চাই যাব। এতিয়া মই গাটো যেটো বহুত বেয়া হৈ আছে, মাতটো বহুত যেনে তেনে ওলাইছে আৰু চাহটো বনাই লওঁ। বিহুটো চাগে আপোনালোকৰ সকলোৰে ভালে ভালে গ'ল, মোৰো ভাল বেয়াৰ মাজতে গ'ল আৰু গাটো ইমান ঠিক নাছিলে। মাতটো যেনে তেনে ওলাইছে আৰু চাহটো মই বনাই দিছোঁ এতিয়া। বিহুত ব্লগ দিম বুলি ভাবি থাকোঁতে মোৰ বেমাৰে ব্লগ বনাব নিদিলে। বহুত এটা বেলেগকৈ ভাবি আছিলোঁ যে বিহুৰ ষ্টাৰ্টিঙৰ পৰা উৰুকাৰ পৰা মেজি জ্বলোৱাৰ পৰা মই ব্লগটো ষ্টাৰ্ট দিম, কিন্তু মোৰ বেমাৰে উঠিবই নিদিলে বিচনাৰ পৰা। এয়া মোৰ চাহ ৰেডি হৈ গ'ল। একাপ চাহ, লাল চাহ খাই মই বহুত ভাল পাওঁ। ৰুমটো বহুত মেচি হৈ আছে। একাপ চাহ, চাহৰ লগত মোৰ এয়া তিল পিঠা। বিহুত বনোৱা তিল পিঠা ৰুমলৈ লৈ আহিছোঁ। চাহ লগত তিল পিঠা, মই বনোৱা তিল পিঠা কি হৈছে এয়া। নিজে বনাই খোৱা মজাই বেলেগ। Ultimate. A few moments later. Hey guys, welcome back to my YouTube channel. আজি মই মিউজিয়ামলৈ আহিছোঁ। মিউজিয়াম মানে এখন আপোনাৰ নতুনকৈ খুলিছে জয়সাগৰ পুখুৰী পাৰত ৰুদ্ৰসিংহৰ উদ্যান। আপোনালোকে ইয়াত আহিব পাৰে। আৰু আজি মই ফাৰ্ষ্ট টাইম ব্লগিং কৰিছোঁ নিজৰ ডাবিঙেৰে, তো আপোনালোকে চাই যাওক মোৰ ভিডিঅ'টো, আগলৈ চাই যাব। এতিয়া মই মিউজিয়ামৰ ভিতৰত আছোঁ। মিউজিয়ামৰ বাহিৰৰ পৰিৱেশটো বহুত ধুনীয়া আছে। আৰু এইখন এখন মুখা, মুখা এইফালে এখন মুখা দেখা পাইছে। তাৰপাছত এইফালে আপোনালোকে দেখিব পাইছে ইয়াতো আছে বহুত কেইখন মুখা আপোনালোকে দেখা পাইছে। ইয়াতে এইটো ৰুমত একচুৱেলি বিশেষভাৱে মুখাসমূহ ৰখা হৈছে। তেওঁলোকে বহুত বেলেগ বেলেগ ধৰণৰ মুখা আপোনালোকে দেখিব পাব। আৰু ইয়াতে মই একচুৱেলি অলপ আগত আহিছিলোঁ, যিহেতু ফাৰ্ষ্ট আহিয়ে মই চাই গ'লোঁ। তো ইয়াতে যিজন মানুহ আছিলে তেওঁ কৈছে যে এইখন মৰাপাট হয়। আৰু আপোনাৰ দেখা পাইছে ইয়াত চাবলৈ এই মৰাপাতেদি মানে একচুৱেলি ইয়াৰ যিবোৰ মূৰ্তিৰ মানে এইবোৰ বনোৱা হৈছে মৰাপাতেদি বনোৱা হৈছে। কিন্তু ভালকৈ দেখুৱাই পিনে এনেকুৱা এইবোৰ যিবিলাক বনোৱা হয় একচুৱেলি মৰাপাতেদি বনোৱা হৈছে কৈছে এইবোৰ। তো এইফালেও মুখা। তাৰপাছত এতিয়া এইটো
তো আমি এতিয়া সিফালে যাম তো এইটো চাইডে আৰু বহুত বেলেগ মানে আছে তো আপোনালোকে বলক এইটো মোৰ দাঁত যেতিয়া মই বুঢ়ী হওঁ এইটো শুনোতো নাকটো অ নহয় এইটো হয় হনুমান হেৰি হয় মানে হনুমান হয় না কৃষ্ণ হয় সুৰগীত নে কি কৈছে মানে সুৰগীত কালি চুব নিদিয়ে নহয় একো এইবোৰ ৰাইট কামবোৰ হয় এইটো ৰাইট কাম এদিন ৰাইট কাম ইয়াতে কি আছে ইয়াতে বহুত বিভিন্ন ধৰণৰ আপোনালোকে শিল দেখিবলৈ পাব ইয়াতে আছে হেংদানৰ ধৰুৱা শিল এইফালে খাৰত মূৰাৰ শিলৰ এয়া বাতি এইবোৰ আপোনালোকে দেখিবলৈ পাইছে শিলৰ পতা বহুত বেলেগ বেলেগ ধৰণৰ শিল ইয়াতে দেখা যায় এইবোৰ এখন দোলা এখন দোলা আহি কেনেকুৱা লাগিছে ইয়াতে ভাল লাগিছে নাই কিমান ভাল লাগিছে বহুত ভাল লাগিছে তুমি ফোনতে কথা পাতি থাকিবা নেকি হাই এইটো চাইডে আছে এইটো চাইডে আছে এইটো চাইডে আছে এটা কইন্সবোৰ আছে ন এই সব বহুত কইন্সবোৰ আছে ইয়াতে এইকেইটা পইচা আমাৰ ঘৰত আছে এইবোৰ আমাৰ ঘৰতো আছে পইচা অফলাইন চেপত যিখিনি আছে ধুনীয়াকৈ সেইকেইটা হৈছে ৰূপৰ গোটেইকেইটা আহোমৰ তাৰপিছত এইখিনি হৈছে আমাৰ মোগলৰ এইবিলাক তাৰপিছত এইটো হৈছে সোণৰ গোটেইটো মাৰাঠাসকলৰ থানা তাৰপিছত মৰিয়া আমাৰ যিটো মৌৰ্য ডাইনেষ্টি আছে সেই মৌৰ্য যুগ আহোমৰ গোটেইকেইটা এইকেইটা ৰূপৰ জলপান খাই দিব এইটো ৰাইচ বিয়াৰটো খাবলৈ ইউজ কৰে জলপান এখন আছে আপুনি ৰজাৰ পৰা বহি পেলাই ভাত খাবলৈ চাপ দিয়ে এইখনত ৰজাসকলে আগতে ভাত বহি মানে ভাত খাইছিলে তাৰপিছত এইটো সাতৰছ পৰিয়াল এইটো সাতৰছ এইটো কি কয় পৰিয়াল গৰু ম'হৰ গাখীৰ খীৰাবৰ কাৰণে ব্যৱহাৰ কৰিছিলে আমি বেম্বুৱে বনাইছিলোঁ তাৰপৰা এখন এষ্ট্ৰলজি পৃথিৱীৰ গোটেই জন্মতত্ত্বটো ইয়াত টাইলেণ্ড হৈছে আৰু এখন আছে আপোনাৰ চুকাফাৰ আগৰ মনৰ ডিটেইলটো দেখিছোঁ চুকাফাৰ কেনেকৈ আহিছিলে কোনটো ৰাস্তাই আহিছিলে লগতে কেনেকৈ আহোম ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিলে এষ্ট্ৰলজি যেনেকৈ আমাৰ এইফালে আপোনালোকে দেখিব ক'ত এইফালে বহুত লাগিব এইফালে ক'ত দিব এইডোখৰ ইয়াত আছে পিতলৰ কাঁহী বাতি আছে এইফালে আপোনালোকে দেখিবলৈ পাইছে ইয়াত আছে পিতলৰ কাঁহ মিহি বাতি কাঁহৰ বাতি কেৰু কিন্তু ইয়াত একচুৱেলি কেৰু লিখা আছে ইয়াত ভৰোৱা নাই এখন কাঁহী আগৰ দিনৰ কাঁহী আপোনালোকে দেখিবলৈ পাইছে
এখন প্ৰাচীন এইটো প্ৰাচীন মুদ্ৰা হয় আপোনালোকে দেখিছে নিশ্চয় এইটো প্ৰাচীন মুদ্ৰা ভালকৈ হয়তো দেখিছে প্ৰাচীন মুদ্ৰা এইটো পিতল কাঁহৰ মিহি বাতি এই তলখন কাঁহী হয় এইফালে আপোনালোকে দেখিবলৈ পাইছে এখন এই দুটা হাতুৰী এখন কটাৰী এইখিনি এইটো চাইডে আছে মাটিৰ গোটেইখিনি মাটিৰ বাচন এইফালে সৰু টেকেলি চোৱা কিউট এইটো সৰু টেকেলি চোৱা এইটো এতিয়াও চলি আছে বাৰু এখন মাটিৰ চাকি এতিয়াও আমি ব্যৱহাৰ কৰোঁ এইবোৰ আৰু এইটো চাইডে আছে এয়া লেম্প আমি সৰুতে ময়ো লেম্পত পঢ়িছিলোঁ এয়া লেম্প হৰিকেনৰ লেম্প আছে এইটো একচুৱেলি মই থাকোঁতে এনেকুৱা নহয় আৰু অলপ বেলেগ টাইপৰ আছিলে লেম্প কিন্তু ময়ো লেম্পত পঢ়িছিলোঁ আগতে এইবোৰ হৈছে পুথি সাঁচি পাতৰ পুথি বুলি কয় সাঁচি পাতৰ পুথি বিভিন্ন ধৰণৰ সাঁচি পাতৰ পুথি আছে চাই মোৰ পুথি এনেকৈ উঠাবা ইয়াত আছে বিভিন্ন ধৰণৰ ইয়াত শিল দেখিবলৈ পাব আপোনালোকে এইটো কাছৰ সিহঁতো আপোনালোকে দেখা নাই এয়া চেপেটা ইটা এইবোৰ আৰু আপোনালোকে হয়তো আগতে মানে এতিয়াও কিতাপত আপোনালোকে পঢ়িবলৈ পাইছে দুৰ্বলসকলে বৰটোক ব্যৱহাৰ কৰিছিলে বৰটোকনো কেনেকুৱা মোক দেখুৱাম এইটো মোগলসকলৰ বৰটোক এইখিনি হৈছে তৰোৱাল এখন নাকৈদা এখন বহুত দীঘল হয় মানে চাব পাৰে তৰোৱাল পৰা তৰোৱাল থৈ দিছে এইবোৰ আগতে ব্যৱহাৰ কৰে যুদ্ধ কৰোঁতে এইবিলাক সেইটো চাইডে দেখুৱাই দিয়ে এইটো চাইডে